वेलकम बैक टू माई चैनल। आज आम जाई अश्लकांत पहाड़ जो शिवलिंग एट उद्धार से पहाड़ काटा टाइम एट शिवलिंग उद्धार से और इते प्राचीन जुगते राजा महाराजा टाइम पूजा करा शिवलिंग और अपना देखाम बोलक क्या रहस्य आछे आपनालोকক जनाम। तो अश्लकांत पहाड़ यू शिवलिंग पा बेसि दिन हुआ ना एक माह मान इते खूब फाइनेलि ताते जाई आसो। मोर लग दुटा बंधु যাব और तो चाई थाকক आपनालोके। फाइनेलि आमी आहि पालो अश्लकांत पहाड़। ये जो शिवलिंग पहाड़ काटी किने पाइसे ये सचाके है शिवलिंग पहाड़ काटी पाइसे आपनालोকক देखाम चाई थाको आपनालोके। फाइनेलि आमी आहि पालो अश्लकांत पहाड़ ये शिवलिंग पहाड़ काटार टाइमते पाइसे। आमी এই খুৰা পৰা অলপ জানিব চেষ্টা কৰিম। আমি ফাইনেলি আহি পালো অশ্লকান্ত পাহাৰত। তো এই খুৰা পৰা অলপ জানিব চেষ্টা কৰিম মানে মন্দিৰ শিৱলিংগটোৰ বিষয়ে অলপ জানিম। ক'ত পাইছিল এই গাঁথাটোত না এইখিনিতে শিৱলিংগটো পাইছে পাহাৰ কাটা টাইমত ঘূৰাই দিলে ঘূৰি থাকিব আৰু এইটো বোলে বহুত বছৰ আগৰ এই শিৱলিংগটো ইয়াতে পাহাৰ কাটা টাইমত প্ৰাচীন যুগতে বনোৱা শিৱলিংগটো পাইছে ইয়াতে এইটো ইয়াতে পাইছে। এই শিৱলিংগটো ঘূৰালে ঘূৰি যায় শিৱলিংগৰ হেৰিটো। দুকাটিটো লৈ আহোঁ, দুকাটি লৈ অলপ মহাদেৱক পূজাটো কৰি দিওঁ। চাকি উকি লৈ লৈ অলপ দেখাই দিয়ে চাকি তিনিজনে মিলি চাকিটো দি দিম মহাদেৱৰ নামত। আৰু কিবা কিবি জানিবা আৰু বাকী আছিল আমাৰ বহুতখিনি জানা নাই আমি তো অলপ জানিব চেষ্টাও কৰিম। চাই থাকক আপোনালোকে। বহুত ডাঙৰ শিৱলিংগ হয় এইটো পাহাৰ কাটি কিনে পাইছে। এইফালে আমি শিৱলিংগটোত আহোম ৰজাৰ আগৰ দিনৰ পৰা এই শিৱলিংগটো আছিলে মানে পাহাৰ কাটাৰ পিছত পাইছে। ইয়াতে অলপখিনি ভাঙি গৈছে চাগে না এইখিনি। এইটো শিৱলিংগটো অলপ ৰাউণ্ড হয়। গৱেষণা চলি আছে না পাহাৰ কাটাৰ টাইমত অলপ মানে ওলাই আহিছিল মানে শিৱলিংগটো অলপ ওলাই আছিল। তাৰপিছত কোনোবা ৰাইজে মানুহ দেখা পাইছে তাৰপিছত পূৰা ওলাইছে। তো চাব পাৰে আপোনালোকে শিৱলিংগটো এইটো পূৰা ঘূৰি যায় না খুৰা। এইটো মন্দিৰ বনোৱাৰ কাৰণে আলোচনা চলি আছে। মন্দিৰো বনাব ইয়াতে এই ৰাস্তাৰ কিনাৰতে মন্দিৰটো বনাব বোলে। আপোনালোকে আহিব চবে খুব ভাল লাগিব ইয়াতে আহিব আপোনালোকে। ফাইনেলি আমাৰ পূজা দিয়া হৈ গ'ল। এতিয়া আমি ওলাই আছোঁ আমি ঘৰৰ কাৰণে। তো আজিৰ কাৰণে ইমানেই।